জুনে সমষ্টিত উপনিৰ্বাচন হ'ব। তাৰপৰা যিটো মই এজন নিৰ্দলীয় প্ৰাৰ্থী, তাৰপৰা মই পাৰ্টি এজন ওলাইছোঁ। সেইটো পাৰ্টিৰ নাম হ'ল NPP, নেশ্যনেল পিপলছ পাৰ্টি। সেইখন পাৰ্টি লৈ মই ওলাই আনিছোঁ আৰু সেই জুনে সমষ্টিত কেণ্ডিডেট মই দিছোঁ। সেইটো কেণ্ডিডেট হ'ল চান মহম্মদ। তেখেতক আমি আনিছোঁ আৰু তেখেতক লৈ প্ৰচাৰ মই চলাই আছোঁ। আজি দেশত আমি বিভিন্ন দলবিলাকক চাইছোঁ। আমাৰ যিটো সমস্যা কোনো ধৰণে সেইবিলাক মাত মাতা নাই নথকাৰ কাৰণে মই সেইখন মেঘালয়ৰ পৰা আমি সেইখন পাৰ্টি লৈ আহিছোঁ, যাতে আমি যেনেকুৱা পিছ পৰি আছে সেই পিছ পৰা কামটো যাতে আগবাঢ়ি যাব পাৰোঁ। আজি জয় শ্ৰীৰাম বুলি তেখেতক মাত মাতি আছে। হিন্দুকে ক'ত পালে যে সেইবিলাক মুছলমানক যে ধৰিবিলাক জয় শ্ৰীৰাম, ইণ্ডিয়ান মুৰ্দাবাদ, পাকিস্তান জিন্দাবাদ, এর কোন আইনত আছে? সেইবিলাকৰ কাৰণে চৰকাৰে কোনো প্ৰতিবাদ নকৰে। ইয়াৰ কাৰণে মই চৰকাৰক ধিক্কাৰ জনাইছোঁ। 2021 চনত আকৌ বিধানসভা আহিব, ইয়াৰ পৰা আমি NPP এটা চৰকাৰ গঠন কৰিম। সেই চৰকাৰ গঠন কৰি যিমান সমস্যা আছে, যিমান পিছপৰি আছে, সেইবিলাক যাতে আমি কাম কৰি যাতে আগুৱাই যাম, সেইটোৰ কাৰণে মই দলখন লৈ আহিছোঁ, যাতে আমি বিভিন্ন সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ। আৰু NRCৰ কামটো আমাৰ অতি সোনকালে হ'ব লাগে। NRC লৈ আমি কিমান দিন বগি থাকিম? NRC নামত ৰাজনীতিক চলি আছে, সেইখিনি ৰাজনীতি কৰিব নালাগে। আমাৰ ৰাজনীতিও সেইটো বন্ধ হ'ব লাগে। এইটো চৰকাৰেও ৰাজনীতি কৰি আছে, সেই ৰাজনীতি বন্ধ হ'ব লাগে, যাতে আমি সকলোৱে ধৰ্ম নিৰপেক্ষ হৈ যাতে মই আগবঢ়াই যাব পাৰোঁ। এইখিনি মোৰ উদ্দেশ্য আৰু লক্ষ্য থাকিব, যাতে আমি সকলোৱে লৈ যাতে মিলি আমি সেইবিলাক এই সমস্যা যাতে আমি সমাধান কৰিব। হয়, এইটোও মই লৈ আহিছোঁ। আজি আমি কংগ্ৰেছ চাইছোঁ। আজি যি সমস্যা আমাৰ অসমত আহিছে, এই সমস্যা কোনে কৰিছে? এই যে এইবিলাক মানে ডিবটা কোনে পেলাইছে? এই যিবিলাক অলপ আছিল, আজি ডিবটা মানে এই কংগ্ৰেছে পেলাইছে। আমাৰ BTC কোনে পেলাইছে? কংগ্ৰেছে কৰি থৈ গৈছে। লৈ যাতে আমি 2021 চনত যাতে আমি সেই দলখন চৰকাৰ যাতে গঠন কৰিব পাৰোঁ, এইটো আমাৰ আশা থাকিল। উপনিৰ্বাচনত আপোনালোকৰ কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে? এইটো হ'লে আমাৰ একচুৱেলি আব্দুল খালেকৰ লগত মানে যিটো কংগ্ৰেছ, আব্দুল খালেক কোনোবা কংগ্ৰেছে টিকেট দিব সেইটো নাজানো, কিন্তু তেওঁৰ লগতে কংগ্ৰেছ হ'ব। তেখেতৰ আমি আচাৰ ব্যৱহাৰ আমি চাইছোঁ। তেখেতক আব্দুল খালেকে কৈছিল যে আমাৰ এই সমষ্টিত আমি বছৰত 2000কৈ চাকৰি দিম। কেইটা চাকৰি দিছে? তেখেতৰ ভাই এটা কেৰাণী চাকৰি কৰি আছে। সেই কেৰাণী চাকৰিৰ পৰা কেনেকৈ প্ৰিন্সিপাল হ'ব পাৰিলে? এটা আচৰিত কথা।